বন্ধুসকল ওয়েলকাম টু আমনিম ব্লগ। আজি আমাৰ এই ছয়গাঁৱৰ ইয়াতে আহিছোঁ চন্দিকা দেৱালয় মন্দিৰত যাই আছোঁ। এতিয়া আপোনালোককো দেখুৱাই আছোঁ, চাই থকা ভিডিঅ'টো শেষলৈকে দেখুৱাইছোঁ। আজি প্ৰথমবাৰ কোন ই ৰিক্সাত যাব আজি ভিডিঅ' বনাবলৈ যাই আছোঁ। আমি এতিয়া আহিলোঁ মানে টুনটুনত আহিছিলোঁ। টুনটুনত আহি পেলাই এতিয়া ভিতৰত দেখি মেইন ৰাস্তাৰ পৰা মোটামুটি আধা কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব। এইফালে মানে সেইকাৰণে গাড়ী এনেকৈ নাহে, খোজকাঢ়ি আহিছোঁ। বেছি দূৰ নহয়, অলপমান খোজকাঢ়ি যাব লাগে। পামে আৰু অলপমান দেৰি আছে, সেইকাৰণে যাই পেলাই দেখুৱাইছোঁ, চাই থকা। এয়া এইবিলাক চাৰিওপিনে ঘৰ, মানে বেছি মানুহ নাই, অলপ পাতল আছে। নতুনকৈ আহিছে আৰু মানুহবিলাক অহা স্থান কৰিছে, কাৰণ এই ৰাস্তাটো আগতে বহুত বেয়া আছিল, এতিয়া ভাল হৈছে। এইগিলাখান এয়া নতুন নতুন ঘৰ বনাইছে। এয়া আমি এতিয়া আহি পাই গ'লোঁ এইটো মা চন্দিকাৰ গেট। এতিয়া ভিতৰলৈ যাই আছোঁ, চাই থাকিব। এয়া এইটো মন্দিৰৰ ভিতৰে পুখুৰী আছে, কিন্তু এতিয়া দোকান বন্ধ আছে। বন্ধ নথকালে মুড়ি দিলোঁ হয়, মাছবিলাক সম্পূৰ্ণকৈ দেখিলোঁ। ওচৰলৈ মুড়ি দিলে ওচৰকৈ আহে। এইটো মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে এইটো গণেশ মন্দিৰ পাব আপোনালোকে। এইটো ইয়াতে প্ৰাচীন কালৰে এইবিলাক এনেকৈ শিলৰ এনেকৈ মানে কাটি এনেকৈ বনাইছিল। এইটো এনেকৈ থৈছে, ভাল। এতিয়া সম্পূৰ্ণৰূপে ভালে আছে, একো হোৱা নাই। যাৰ পিছত কালাৰ কৰিছে, চাই লোৱা। এই যে আপোনালোকে এইটো দেখিছে, এইটো ইয়াতে দুৰ্গা পূজাৰ সময়ত ছাগলী, হাঁহ আৰু মুৰ্গী যে ইয়াতে বলি দিয়া হয়। মন্দিৰৰ কিছু দেখুৱাই আছোঁ, ভালদৰে দেখুৱাই আছোঁ। আৰু কিছু তথ্য ইয়াৰে মন্দিৰৰ মানুহৰ পূজাৰীসকলৰ পৰা জানিবলৈ চেষ্টা কৰি আপোনালোকক দেখুৱাইছোঁ, চাই থকা। মা চন্দিকা দেৱালয়ৰ ভিতৰত বহুত মন্দিৰ দেখা পালোঁ মই। আপোনালোকক দেখা পাইছে। এইফালে এইটো নতুনকৈ বনাইছে। মই বেক কেমেৰা দি দেখুৱাই আছোঁ ভালদৰে। এইফালে এইবিলাক গোটেই মন্দিৰ সেইফালে সেইটো নতুনকৈ বনাই আছে। আমি এতিয়া ইয়াৰে মন্দিৰৰ পূজাৰীৰ পৰা অলপমান মন্দিৰৰ বিষয়ে অলপমান জানিম, কিছু কথা সুধিম। সেইখিনি কথা আপোনালোকে চাই থাকিব, ভালদৰে দেখুৱাইছোঁ, চাই থকা। এই মন্দিৰটো হৈছে আপোনাৰ দুৰ্গা মন্দিৰ। এইটো চাকি জ্বলাই আছে। আৰু এইফালে এইটো দেখুৱাই আছোঁ, এইটো এটা মন্দিৰ হয়। আপোনাৰ এইটো হ'ল শিৱ মন্দিৰ। মই অলপ জুম কৰি দেখুৱাইছোঁ। লিংগ আছে এইটো। আজি আপোনালোকৰ ইয়াতে নাম গাই আছে নেকি? সপ্তাহ আজি অলপমান মইতো দেৰিকৈ আহিলোঁ, অকণমান নামটো অলপ গাই দিলে ভাল আছিল। আমি এনেই আৰু মুঠতে গাব লাগিব, আৰু উপায় নাই। অলপমান গাই দিলি আনন্দে নামলৈ আহিব, আহোতে গামোচাই আনিব।
পাতি বহিব আসনত লগাব হৰিয়ে নাম বজাব চাপৰিতা বৈকুণ্ঠৰ পৰা খাই নামি আহে কৰিবা সত নমস্কাৰ পিহাব আনন্দে নামলৈ আহিব আহোতে গামোচাই আনিব শাৰী পাতি পাতি বহিব আসনত লগাব হৰিৰে নাম বজাব চাপৰিতা জনা নজনাকৈ গাবলৈ খুজি আনন্দে নামলৈ আহিব আহোতে গামোচাই আনিব শাৰী পাতি পাতি বহিব আসনত লগাব হৰিৰে নাম বজাব চাপৰিতা বজাব চাপৰিতা আপোনালোকে যে মোৰ কাৰণে এইখিনি কৰি দিলে বহুত ভাল লাগিছে আপোনালোকে যাব ওলাইছিলে মই অলপ দেৰিকৈ আহিলোঁ এইখিনি কোৱাৰ কাৰণে খুবেই ভাল লাগিছে বাইদেউহঁতে নাম গাই উঠিলে তাৰমানে নাম গাই উঠাৰ পিছত মই লগ পালোঁ অহাত অলপ দেৰি হৈছিল মই কোৱাৰ কাৰণে অকণমান নাম গাই দিলে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু চেনেলটো যিবিলাক নতুনকৈ ছাবস্ক্ৰাইব কৰিব আহোঁতে তাৰমানে মোৰ দেৰি হ'ল এই অলপমান তাৰমানে ক'লা ক'লা দেখা ওপৰত ফ্লাছ মাৰি মই দেখুৱাইছোঁ মন্দিৰটোৰ ভিতৰ হ'লে এয়া ইয়াতে অলপ দেৰিকৈ চাকি জ্বলাব এতিয়া জ্বলোৱা নাই অলপ দেৰিকৈ জ্বলাব ইয়াতে এইবিলাক গোটেই চাকি বন্তি জ্বলাবলৈকে থাকিব নোৱাৰিম কাৰণ ৰাতি হৈ যাব যিখিনি পাৰোঁ সেইখিনি দেখুৱালোৱে চন্দিকা দেৱালৰ মন্দিৰৰ যিখিনি পাৰোঁ সেইখিনি দেখুৱালে এতিয়া মানে গধূলি হ'ল আমাৰ হাত অলপ দেৰি হৈছিল সেইখিনি বেয়া নাপাব আৰু এয়া ভালদৰে পিকচাৰবিলাক ক্লিয়াৰ নাহে আৰু যিখিনি পাৰোঁ সেইখিনি দেখুৱাইছোৱে এইখিনি হ'ল এয়া মন্দিৰৰ পিছফালে এইটো আমিতো এতিয়া দেখুৱালে চন্দিকা দেৱালৰ অলপ কিছু বাহিৰৰ ফালে দেখালোঁ ভিতৰৰ ফালে দেখালোঁ নামো দেখালোঁ দাদাজনৰ পৰা অলপ মন্দিৰৰ কথা তাৰ এই মন্দিৰটোৰ বিষয়ে অলপ ক'লি এখেতে হ'ল চন্দিকা দেৱালয় চন্দ্ৰসদগৰে স্থাপন কৰিছে চন্দ্ৰসদৰ মাক আছিল চণ্ডী ভক্ত তেওঁ বছৰি হিমালয়ত পূজা দিব গৈছিল এটা সময়ত যেতিয়া পূজা দিবা যায় কালক্ৰমত তেওঁ বৃদ্ধ অৱস্থা হৈ আহে তেতিয়াতো আৰু তাত পূজা দিব যাব তেওঁৰ অসুবিধা আহে সেই সময়ত তেওঁ চন্দ্ৰসদগৰক কাকু মিনতি কৰিব ধৰিলে ধৰাৰ পিছত চন্দ্ৰসদগৰে যেতিয়া তেনেকুৱা কৰিলে মাই চন্দিকাই ক'লে মই যাম সঁচা কিন্তু মোক একে ন্যায় নিব লাগিব এই তেনেকৈ কৈ মাইক আনিলে আনি ঠিক এই এটা দ্বীপ আছিল এই দ্বীপটোত আহি চন্দ্ৰসদগৰৰ শৌচ এনে পেচাব কৰা আৰম্ভ হ'ল তেতিয়াতো ভোৰ ৰাখি দিব লাগে বাধ্য হ'ল
সেইমতে চন্দ্ৰদেৱে ভোৰখন ৰাখিলে। ৰখাৰ পিছত তো মাই চন্দিকাইতো কৈছিলে মোক একে নিয়াই নিব লাগিব আপোনাৰ ঘৰলৈ। উপায় নাপায় তেওঁ ইয়াতে এৰি থৈ যাব লগা বাধ্য হৈ গ'ল। তেনেকুৱা তেনেকৈ মন্দিৰটো স্থাপন কৰা এই চন্দ্ৰদেৱে স্থাপন কৰা মন্দিৰ এইটো। এই মন্দিৰটো কিমান চনত বনোৱা হৈছিল? এইটো বনোৱা মানে এইটো এতিয়া এই নতুন হেৰিটো এতিয়া নতুন হেৰি তো সেইটো হ'ল শিৱসিংহৰ দিনৰে মন্দিৰটো মেইন মন্দিৰ শিৱসিংহ। তেতিয়া চিমেণ্টৰ প্ৰচলন নাছিল। চিমেণ্ট নহওঁতে সেই বস্তুটো তৈয়াৰ কৰে শিৱসিংহৰ দিনত। শিৱসিংহই এই মন্দিৰবিলাকত দান দক্ষিণা দিছিল নহয় তেনেকৈ। এই ইয়াতোত 520 বিঘা মাটি দান কৰিছিল। 520 বিঘা মাটি দান কৰিছিল চন্দিকা মন্দিৰত। তেনেকুৱা আছে। এইখিনিয়ে থুলমূলকৈ মই ক'লোঁ। ঠিক আছে। এজন পুৰাতত্ব বিভাগৰ মানুহে মোক কৈছিলে যে মই এনেকৈ লাগি হৈছে ভুল কাম কৰিছোঁ, মই কি কৰোঁ, আজিকালি একটো মানুহক মানাব নোৱাৰি। নানানটাই দাদাজনে যে কথা ক'লে এই মন্দিৰটো হ'ল প্ৰথম মন্দিৰ আছিল ইয়াতো। এইটো আপোনালোকক দেখুৱাই দিলোঁ। এইটো আপোনালোকক ইয়াৰে মন্দিৰটোৰ বিষয়ে এইখিনি লিখাই আছে, ইমান বহুত লিখা আছে। মই ইমানটা পৰিমাণৰ আপোনালোকে চাই ল'ব পাৰে, পোষ্ট কৰি পেলাই এইটো দেখুৱাই দিওঁ, চাই লওঁ। আপোনালোককতো চন্দিকা দেৱালৰ সম্পূৰ্ণ কথাখিনি জনালোঁ, দেখুৱালোঁ। দাদাজনৰ পৰা নামো দেখুৱালোঁ। আপোনালোকৰ ভিডিঅ'ত চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চেনেলটো যিবিলাক নতুন ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব আপোনালোকে।